ভাল খবৰ লৈ আহিছো মেট্ৰিকত উত্তীৰ্ণ দৰিদ্ৰ শিক্ষাৰ্থীয়ে এটা ফোন কলতে ধন লাভ কৰিব আপোনালোকে যদি এটা ফোন কৰে বিশেষ নম্বৰ মুকলি কৰা হৈছে এটা ফোন কলতে আপোনালোকক ধন প্ৰদান কৰা হ'ব আৰু মেট্ৰিক উত্তীৰ্ণ দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে এই বৃহৎ ঘোষণা কৰিছে বদৰুদ্দিন আজমলে এই মুহূৰ্তে গতিকৈ ভাল খবৰ জনাই আছো আপোনালোকে ধন লাভ কৰিব যিসকলে মেট্ৰিকত উত্তীৰ্ণ হৈছে মেট্ৰিকত উত্তীৰ্ণ দৰিদ্ৰ শিক্ষাৰ্থীয়ে লাভ কৰিব ধন এটা ফোন কলতে আপোনালোকক ধন প্ৰদান কৰা হ'ব মেট্ৰিকত উত্তীৰ্ণ দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে আজমলে কৰিছে বৃহৎ ঘোষণা এই মুহূৰ্তে খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাই আছে গতিকৈ ভাল খবৰ মেট্ৰিকত উত্তীৰ্ণ দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে বদৰুদ্দিন আজমলে বৃহৎ ঘোষণা কৰিছে দৰিদ্ৰ শিক্ষাৰ্থীৰ নামভৰ্তিৰ বাবে ধন দিবলৈ সাজু হৈছে বদৰুদ্দিন আজমল মুকলি কৰা হৈছে এটা বিশেষ নম্বৰ এই নম্বৰত ফোন কৰাৰ লগে লগে আপোনালোকক ধন প্ৰদান কৰা হ'ব দৰিদ্ৰ শিক্ষাৰ্থীক সকাহ প্ৰদান কৰাৰ লক্ষ্য লৈছে আজমলে এটা ফোন কলতে নামভৰ্তিৰ বাবে ধন দিব আজমলে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আগবাঢ়ি আহিছে বদৰুদ্দিন আজমল মেট্ৰিকত উত্তীৰ্ণ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক ধন প্ৰদান কৰিবৰ বাবে আগবাঢ়ি আহিছে বদৰুদ্দিন আজমল বিশেষ নম্বৰ মুকলি কৰিছে দৰিদ্ৰ শিক্ষাৰ্থীয়ে যোগাযোগ কৰিব পাৰিব এই বিশেষ নম্বৰত আৰু এই নম্বৰটো হৈছে 6900010052 এই বিশেষ নম্বৰত এটা ফোন কলতে আপোনালোকে ধন প্ৰদান কৰিব বদৰুদ্দিন আজমলে নামভৰ্তিৰ বাবে এই ধন প্ৰদান কৰিব বুলি ঘোষণা কৰিছে দৰিদ্ৰ শিক্ষাৰ্থীয়ে মোবাইল নম্বৰত যোগাযোগ কৰিলে আজমলে ধন দিব ইতিমধ্যে বদৰুদ্দিন আজমলৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে মেট্ৰিকত উত্তীৰ্ণ দৰিদ্ৰ শিক্ষাৰ্থীয়ে এই ধন লাভ কৰিব এই মুহূৰ্তে খুবেই জৰুৰী খবৰ জনাই আছো বদৰুদ্দিন আজমলে বিশেষ টুইট কৰিছে আপোনালোকে স্ক্ৰিনত হে বিশেষ টুইটটো প্ৰত্যক্ষ কৰিছে সেই টুইটত তেওঁ বিশেষ নম্বৰটো উল্লেখ কৰিছে যিসকল দৰিদ্ৰ ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক উত্তীৰ্ণ হৈছে যদিহে নামভৰ্তিৰ বাবে তেওঁলোকে সমস্যাত পৰে তেতিয়া হলে এই বিশেষ নম্বৰত ফোন কৰাৰ লগে লগে আপোনালোকক নামভৰ্তিৰ ধন বদৰুদ্দিন আজমলে